Hello guys, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো নলবাৰী অৰ্থাৎ মামাৰ ঘৰত লাষ্ট ডে হয় আজি যাম গুৱাহাটীলৈ তো ভাবিলো ভিডিঅ এটা বনাই দিও আৰু কি কৰো এতিয়া ইয়াতে আৰু লগতে ঘৰত গৈ কি কৰিম দেখুৱাই থাকিম তো ভিডিঅটো চাই যাওক শেষলৈ আৰু ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজি হৈছে পবিত্ৰ ঈদ তো সকলো ইছলামবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো আশা কৰো আপোনালোকৰ দিনবোৰ ভালে কুশলে যাওক তো বলক ভিডিঅটো এতিয়া আৰম্ভ কৰি দিও বিদায় পৰ্যায় কোতে আৰু এটা মামি নাই না নহলে চাৰিটা হল আ যাও দিয়া হে নাম্পা দিয়াছোন ধুনীয়া নাম্পা দিছা ওই কে স্মাইল প্লিজ দে যাও দে আৰু আকৌ কেতিয়াবা শুনা আমি যা পৰি নাই আইতা আহি আমি মুকলমুৱা পোৱা নাই ঘৰলৈ যাব যেহেতু আহিছোৱে 3 দিন থাকিলো তাৰ পিছত এতিয়া ঘৰলৈ যাম আৰু এয়া চাওক কিমান ধুনীয়া পৰিবেশ আমি ৰখি গলো অকমান ৰখি পেলাই চাওক অকমান এনেকে আমেজ লৈছো ঠাইডোখৰৰ কি সুন্দৰ ঠাই আৰু ইমান ধুনীয়া বতাহ বলি আছে ন খুবেই ভাল লগা আৰু এইপিনে হাজবেণ্ড আৰু এইপিনে চাওক এয়া ঠাইডোখৰ এই জোপা বগৰী গছ খুবেই ভাল লাগিছে ঠাইখিনি সেইটো কাৰণে অকমান ৰখি লৈছো এই ৰাস্তাটোৰে যাম এতিয়া মি এবাৰ বাইফালে চোৱাচোন কি লাগে তোমাক ইমান ধুনীয়া ঠাইডোখৰ সেইটো কাৰণে ৰখিব মানে মন নগলেও ৰখি দিলো আৰু খুবেই ভাল লগা ঠাই তাক নমাই দিব লাগে তো এতিয়া যাম ঘৰলৈ হা মজা সাঁতুৰিব নাজানাই তুমি পানীবিলাক দেখি মানে ভাল লাগি গৈছে না আৰু কিমান ডাঙৰ বাপৰে হা চৰি আছে ৰাস্তাখিনি অকমান বেয়া ন এইখিনি বনাই আছে সেউজীৰে ভৰা ধাননি পথাৰ মজা জেগা দেখুৱাই গাঁৱৰ পৰিৱেশ দেখুৱাই গৈ আছো আপোনালোককো দেখুৱাই আছো লগতে আমিও চাই গৈ আছো পথাৰবিলাকত ভাল লাগে ন কিমান গৰু আহি আজ্ঞাত থুৰি পালো ব্ৰিজ পাই গলো তো গাইজ আহি পালো ঘৰ এইপিনে ওপৰলৈ গাড়ী নাযায় আৰু ৰাস্তা বেয়া হৈছে এইখিনিতে থব
আৰু এইপিনে আহি ৰেষ্ট পাতি লৈ চাহ খালোঁ, মায়ে বনাই দিলে আৰু ভাবিলোঁ ভাত খোৱা নহ'ল আচলতে, সোনকালে আহি পালেও 2-2:30 বজাত আহি পালোঁ। অকণমান মেগীকে খাম, তো মেগী অকণমান বেলেগ ধৰণত বনাই আছোঁ। একেবাৰে বইল কৰি বনালে তেনেকৈ খাবলৈ বেয়া পায় হাজবেণ্ডে, সেয়াই ফ্ৰাই কৰি বনাই আছোঁ। আৰু লগতে এইপিনে গাখীৰ চাহ খাম। এবাৰ খালোঁ যদিও লাল চাহ খালোঁ, সেয়াই আকৌ এবাৰ গাখীৰ চাহে খাম। তো এনেকৈ চাহ পানী খাই অকণমান ৰেষ্ট ল'ম এতিয়া। তাৰপিছত একেবাৰে কেমেৰা তেতিয়া অন নকৰিলোঁ আৰু ৰাতি একেবাৰে ৰান্ধিবলৈ আহি গৈছোঁ। এইপিনে সৰু আলু আৰু ভেন্দি ফ্ৰাই কৰিম, লগতে এইপিনে আদা নহৰু মাংস বনাম। তো কেৰাহী বহুৱাই দিছোঁ, প্ৰথমতে ভাজিখিনি বনাই ল'ম। তো এনেকৈ ভাজিখিনিও বহুৱাই দিলোঁ। আৰু এয়া মাংসৰ কাৰণে অকণমান গোটা জিৰা আৰু জালুক পিচি ল'ম, লগতে আদা নহৰুখিনিও। আৰু এইপিনে পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ লম্বা লম্বাকৈ, লগতে আলু বাকলি গুচাই লৈছোঁ আৰু আদা নহৰুখিনি পিচি ল'লোঁ, লগতে জিৰাখিনিও। এতিয়া বনাম মাংসখিনি আৰু একেবাৰে চিম্পুলকৈ চিকেন কাৰী বনাম। কেৰাহী গৰম হৈ গৈছে, দি দিছোঁ সৰিয়হৰ তেলখিনি অকণমান গৰম হৈ যোৱাৰ পিছত তেজপাত আৰু শুকান জলকীয়া এটা দি দিছোঁ, আৰু লগতে অকণমান পাঁচফোৰণ আৰু কেইটামান গোটা জিৰা। এইখিনি অকণমান ভাজি হোৱাৰ পিছতে দি দিম পিঁয়াজখিনি। আৰু এতিয়া দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি মই অকণমান বেৰেষ্টাৰ নিচিনাকৈ ফ্ৰাই কৰি ল'ম, অকণমান ডিপকৈ। আৰু এয়া চাওক, পিঁয়াজখিনি একেবাৰে মুচমুচীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এই পিঁয়াজখিনি মই গ্ৰেভিত পিছত ব্যৱহাৰ কৰিম। আৰু এয়া মাংস আৰু আলুখিনি, কেৰাহীত অকণমান পিঁয়াজ ৰাখিছোঁ। এতিয়া মাংস আৰু আলুখিনি বহুৱাই দিছোঁ। মাংসখিনি মই আচলতে আগতীয়াকৈ মেৰিনেট কৰি লৈছিলোঁ, হালধি নিমখ আৰু লগতে অকণমান পিঁয়াজৰ পেষ্ট দি পেলাই। আৰু খুব বেছি মই শুকান মছলা ব্যৱহাৰ নকৰোঁ, সেয়াই মই অকণমান আদা নহৰু আৰু লগতে জালুক আৰু জিৰা পিচি লৈছোঁ। বেছি একো নবনাওঁ ৰাতিৰ কাৰণে, চিম্পুলকৈ ভাজি আৰু মাংসই বনাম, কাৰণ আহি পাই অকণমান ভাগৰো লাগিছিলে, সেইটো কাৰণে। তথাপিতো ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰো কৰোঁ, সেয়াই। লৈ পিনে মাংসখিনি এনেকৈ ভাজি থাকিম অকণমান ঢাকনি লগাই। আৰু ঢাকনি লগাই দিছিলোঁ 3-4 মিনিটমান সময়ৰ কাৰণে। তাৰপিছত চাওঁ এনেকৈ ফ্ৰাই কৰি আছোঁ। আদা নহৰুখিনি দি দিলোঁ, আৰু লগতে এতিয়া মই পিচি লোৱা জিৰাখিনিও দি দিম। আচলতে মছলাবিলাক পিচি যেতিয়া বনোৱা হয়, চব্জিখিনি খাবলৈ বেছি টেষ্টি হয়, সেইকাৰণে মছলাখিনি প্ৰায় মই সময় থাকিলে পিচি দিবলৈ চেষ্টা কৰোঁ, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। আৰু এতিয়া আৰু অকণমান সময় ফ্ৰাই কৰিম। মই যিহেতু কাৰী বনাম, অকণমান পানী ব্যৱহাৰ কৰিম, কিন্তু আগতীয়াকৈ অকণমান ফ্ৰাই কৰি লওঁ গোটেইখিনি। আৰু অকণমান সময় ঢাকনি লগাম। তাৰপিছত এয়া অকণমান মই মিৰ্চি পাউডাৰ দিম, এইটো জ্বলা হ'বৰ কাৰণে। আচলতে কালাৰৰ কাৰণে মই কাশ্মীৰ ৰেড চিলি ব্যৱহাৰ কৰা নাই। আৰু এনেকৈ ভালকৈ লৰোৱাৰ পিছত মোৰ মাংসখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। এতিয়া মই পানী ব্যৱহাৰ কৰিম ইয়াতে। আৰু এয়া চাওক, জোলত একেবাৰে পানী দি দিলোঁ, অকণমান বেছি পানী দিছোঁ উতলিবলৈ। আৰু যে পিঁয়াজ বেৰেষ্টাখিনি লৈছিলোঁ, সেইখিনি মই অকণমান পিচি লৈছোঁ। আৰু এতিয়া এইখিনি মই মাংসত দি দিম। এয়া চাওক, দি দিলোঁ। যাতে গ্ৰেভিটো অকণমান থিন হয়, সেইকাৰণে মই দি দিছোঁ, কাৰণ মই বিলাহী বা বেলেগ একো ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে। এনেকৈ দিলে খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰিবচোন, যদি কৰা নাই কেতিয়াও, নিশ্চয় আপোনালোকৰো ভাল লাগিব। আৰু অকণমান সময় উতলিবলৈ ৰাখি দিম এতিয়া। আৰু চাওক, প্ৰায় 5-7 মিনিট সময় উতলোৱাৰ পিছত মোৰ মাংস একেবাৰে ৰেডি হৈ গৈছে। যদিও কালাৰটো ভিডিঅ'ত দেখিবলৈ বেছি ভাল হোৱা নাই, কিন্তু কালাৰটো খুবেই ভাল হৈছে, নেচাৰেল কালাৰ টাইপ হৈছে, মানে একেবাৰে ৰংচোৱা কালাৰ হোৱা নাই। আৰু এতিয়া
খাবলৈ ৰেডি কৰি লৈছোঁ। ইপিনে ভেন্দি ভাজি আৰু এয়া অকণমান চালাড, তিয়ঁহ কাটি লৈছোঁ আৰু মাংস। তো আমাৰ তিনিওৰে ভাত ৰেডি খাবলৈ। তো এতিয়া ভাতখিনি খাই ল'ম আৰু এয়া চাওক লৈ লৈছোঁ মাংসৰে খাবলৈ। আৰু মাংসতকৈ মাংসৰ আলুটোৰে ভাতখিনি সানি খাবলৈ বেছি সোৱাদ লাগে। তো ভাতখিনি খোৱাৰ লগতে আজি এই ভিডিঅ'টো ইয়াতে সামৰিম। আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। তো ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।